নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলটি হৈছে বন্তি গগৈ অফিচিয়েলি 5X। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। এয়া দেখিছেনে, হাতত মই কি লৈ লৈছোঁ, এখন আৰু এটা টুকুৰি। আৰু এইকেইটা বস্তু লৈ মই গৈ আছোঁ আজি আদা খান্দিবলৈ। অলপ দেখাইছোঁ আপোনালোকক মই আদা ক'ত ৰুইছোঁ আৰু কেনেকৈ খান্দোঁ। পালোহি, মই আদা ক'ত ৰুইছোঁ নিশ্চয় আপোনালোকে গম পাইছেই। এনেকৈ চাহ বাগানৰ মাজে মাজে মই কি কৰোঁ, আদা ৰুওঁ। দেখিছে আদাবোৰ কেনেকুৱা হৈছে চাবচোন দেই। আৰু এইবোৰ জাবৰবোৰ দেখিছেনে, এইবোৰ হৈছে চাহ গছৰ মানে চাহ কলম দিয়াৰ পাছত চাহ যোনবোৰ ডাল ওলাই যে এইবোৰ কি কৰিব লাগে, আদা ৰোৱাৰ পাছত ওপৰত দি দিব লাগে। এই ওপৰত দি দিলে ধুনীয়া হৈ উঠে আদাবোৰ, ডাঙৰ ডাঙৰ হয়, ধুনীয়া হয়। এয়া দেখিছেনে, আৰু এনেকৈ বাগানৰ মাজে মাজে ৰুলে যে চাহ আদাবোৰ খান্দিবলৈ সহজ, মানে অতি সহজ হয় আৰু। এইয়া দেখিছেনে, ধুনীয়া কৰি খান্দিব পাৰি। ইয়াত মানে কোনো কোৰৰ প্ৰয়োজন নহয়, দা কোৰ একোৰ প্ৰয়োজনেই নহয়। এই দেখিছেনে, আৰু দেখিছে ইমান ধুনীয়া হৈছেনে আদাডোখৰ। আৰু এইবোৰ জাবৰ আছে, জাবৰবোৰ পিছত চাফা কৰিম, এতিয়া নকৰোঁ, গোটেইখিনি খান্দি শেষ হোৱাৰ পাছত কৰিম। এয়া দেখিলে কেনেকুৱা হৈছে, দেখিছে, এনেকেই সহজ মানে খান্দিবলৈ। দেখি এতিয়া চাই থাকক আপোনালোকে মই আদা কেনেকৈ খান্দি আছোঁ। ৰুলাহি তুমি গোপনে, তোমাৰ মৰম সনাচনীত উশাহ বাঢ়িছে সঘনে। নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে, তুমি আহিলে চকুৰে হিমনি কৰে, তোমাৰ কোমল পৰশতে বুকু উপচি পৰে। নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে, তুমি আহিলে ৰুলাহি তুমি গোপনে। অবুজবাক প্ৰেমৰে সুৰভি বিয়পিছে মোৰ প্ৰতি কোহে। নিয়ৰৰ কোলাতে বহি এটুপি সপোনো সৰে,